ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ কাৰণে জিকে সিৰিজৰ আন এটা ভিডিঅ' লৈ আহিছোঁ, যিবিলাক মানে কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয়, প্ৰায়বোৰ এক্সামত আহি থকা দেখা যায়। গতিকে আহক আমি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াত দিছে 1 নম্বৰটো, ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য। ফাৰ্ষ্ট অপশ্যন দিছে অসম, ছেকেণ্ড অপশ্যন দিছে ৰাজস্থান, থাৰ্ড অপশ্যন দিছে গুজৰাট। ইয়াৰ ৰাইট অপশ্যনটো হ'ব ৰাজস্থান, অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য হৈছে ৰাজস্থান, যাৰ এৰিয়া হৈছে 3,42,239 স্কুৱেৰ কিলোমিটাৰ। ইয়াৰ হৈছে এৰিয়া। আৰু ৰাজস্থানক লেণ্ড অফ কিং বুলিও কয়, লেণ্ড অফ কিং বুলিও কয় ৰাজস্থানক। আৰু ৰাজস্থানৰ মেক্সিমাম মানে আপোনাৰ 70% মানুহ ভেজিটেৰিয়ান হয় ৰাজস্থানৰ। আৰু ৰাজস্থানৰতো যিটো ৰাজধানী জয়পুৰ বুলি কয়, জয়পুৰক আমি সাধাৰণতে পিংক চিটি বুলি জানো। গতিকে ইয়াতে দুটা আৰু এটা প্ৰশ্ন আহিব পাৰে যে লেণ্ড অফ কিং কোনটো ৰাজ্য কয় ভাৰতৰ? লেণ্ড অফ কিং বুলি ক'লে ৰাজস্থান বুলি কয়, আপোনালোকে মনত ৰাখিব। 2 নম্বৰ দিছে ভাৰতৰ ধান উৎপাদনকাৰীৰ প্ৰধান ৰাজ্য হ'ল ফাৰ্ষ্ট অপশ্যন অসম, ছেকেণ্ড অপশ্যন পঞ্জাৱ, থাৰ্ড অপশ্যন পশ্চিমবংগ। ইয়াৰ ৰাইট অপশ্যনটো হ'ব পশ্চিমবংগ, অৰ্থাৎ ভাৰতৰ ধান উৎপাদনকাৰী প্ৰধান ৰাজ্য হ'ল পশ্চিমবংগ। আৰু পঞ্জাৱ সেইটো ছেকেণ্ড। যদি সোধে আপোনালোকক যে ছেকেণ্ড ধান উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত ছেকেণ্ড কোনটো যদি সোধে, সেইটো হ'ব পঞ্জাৱ, আৰু ফাৰ্ষ্ট সেইটো পশ্চিমবংগ। মনত ৰাখিব, পঞ্জাৱটো হ'ব ছেকেণ্ড, মনত ৰাখিব। 3 নম্বৰটো দিছে যে গিবন অভয়াৰণ্য দেশ জিলাত অৱস্থিত। ফাৰ্ষ্ট অপশ্যন দিছে কামৰূপ, ছেকেণ্ড অপশ্যন দিছে যোৰহাট, থাৰ্ড অপশ্যন দিছে কাৰ্বি আংলং। ইয়াৰ ৰাইট অপশ্যনটো হ'ব যোৰহাট, অৰ্থাৎ গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত। আৰু মানে 1997 ইয়াক মানে অভয়াৰণ্য হিচাপে স্বীকৃতি দিছিল। আৰু হুলং গছৰ কাৰণে বিখ্যাত গিবন অভয়াৰণ্য, যিটো যোৰহাট জিলাত অৱস্থিত। হুলুং গছৰ কাৰণে উদ্ভিদৰ কাৰণে বিখ্যাত হুলুং। যিটো যোৰহাট জিলাত অৱস্থিত। আৰু 1997 চনত ইয়াক অভয়াৰণ্য হিচাপে স্বীকৃতি দিছিল। অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিছিল 1997 চনত, আৰু হুলং গছৰ কাৰণে বিখ্যাত, মনত ৰাখিব। 4 নম্বৰটো দিছে ভাৰতবৰ্ষৰ কোনটো ৰাজ্যক ৰাইচ বাউল ষ্টেট বুলি কোৱা হয়? ফাৰ্ষ্ট অপশ্যন অন্ধ্ৰপ্ৰদেশ, ছেকেণ্ড অপশ্যন মধ্যপ্ৰদেশ, থাৰ্ড অপশ্যন পঞ্জাৱ। ইয়াৰ ৰাইট অপশ্যনটো হ'ব অন্ধ্ৰপ্ৰদেশ, অৰ্থাৎ অন্ধ্ৰপ্ৰদেশক আমি ভাৰতবৰ্ষৰ ৰাইচ বাউল ষ্টেট বুলি কওঁ। 5 নম্বৰটো দিছে ভাৰতৰ জাতীয় গছ হিচাপে কোনবিধ গছক জনা যায়? ফাৰ্ষ্ট অপশ্যন কদম, ছেকেণ্ড অপশ্যন হুলুং, থাৰ্ড অপশ্যন কদম। ইয়াৰ ৰাইট অপশ্যনটো হ'ব হুলুং। হুলুং হৈছে আমাৰ অসমৰ যিটো জাতীয় গছ, যিটো মানে গিবন অভয়াৰণ্যত পোৱা যায়, আৰু যিটো মানে হুলুং গছৰ কাৰণে বিখ্যাত হয়, যিটো যোৰহাট জিলাত অৱস্থিত। 6 নম্বৰ দিছে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছিল? ফাৰ্ষ্ট অপশ্যন দিছে 1985, ছেকেণ্ড অপশ্যন দিছে 1975, থাৰ্ড অপশ্যন দিছে 1950। ইয়াৰ ৰাইট অপশ্যনটো হ'ব 1985, অৰ্থাৎ কাজিৰঙাক 1985 চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছিল। আৰু ফ্ৰেণ্ড, এটা কথা যে কাজিৰঙা এইটো ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত, আমি চবেই জানো। আৰু নগাঁও আৰু গোলাঘাট জিলাৰ অৱস্থিত। আৰু যিটো মানে আমাৰ 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল, আৰু 1985 চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰিছিল। মনত ৰাখিব যে 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল, আৰু 1985 বিশ্ব ঐতিহ্য স্থান ঘোষণা কৰিছিল, যিটো আমাৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত। 7 নম্বৰটো দিছে ভাৰতৰ সৰ্বাধিক মেংগানিজ উৎপাদনকাৰী ৰাজ্য হ'ল ফাৰ্ষ্ট অপশ্যন কেৰালা, ছেকেণ্ড অপশ্যন উৰিষ্যা, থাৰ্ড অপশ্যন মধ্যপ্ৰদেশ। ইয়াৰ ৰাইট অপশ্যনটো হ'ব মধ্যপ্ৰদেশ। 3 নম্বৰটো ভাৰতৰ ভিতৰত মেংগানিজ উৎপাদন কৰি মধ্যপ্ৰদেশ, আৰু আগতে উৰিষ্যা আছিলে, কিন্তু বৰ্তমান মধ্যপ্ৰদেশ হয়। 8 নম্বৰটো দিছে ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য।
ফাৰ্ষ্ট অপশ্যন দিছে গোৱা, ছেকেণ্ড অপশ্যন দিছে ছিকিম, থাৰ্ড অপশ্যনটো দিছে লাক্ষাদ্বীপ। ইয়াৰ ৰাইট অপশ্যনটো হ'ব গোৱা, যাৰ ৰাজধানী হৈছে পানাজী, ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য। আৰু লাক্ষাদ্বীপটো সেইটো হ'ব ইউনিয়ন টেৰিটৰী, মানে ইউনিয়ন টেৰিটৰী যিটো যদি ক্ষুদ্ৰ যিটো স্মলেষ্ট সেইটো হ'ব লাক্ষাদ্বীপ। আৰু ইয়াতে ভাৰতৰ সৰ্ববৃহৎ আমি পঢ়িছিলোঁ ৰাজস্থান, আৰু ক্ষুদ্ৰতম সেইটো হ'ব গোৱা ৰাজ্য, মনত ৰাখিব। 9 নম্বৰ দিছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পটো কোনখন জিলাত অৱস্থিত? ফাৰ্ষ্ট অপশ্যন উত্তৰ কাছাৰ, ছেকেণ্ড অপশ্যন হাইলাকান্দি, থাৰ্ড অপশ্যন কাৰ্বি আংলং। ইয়াৰ ৰাইট অপশ্যনটো হ'ব কাৰ্বি আংলং, অৰ্থাৎ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প কাৰ্বি আংলং জিলাত অৱস্থিত। অসমৰ বৰ্তমান মুঠ জিলাৰ সংখ্যা, ফাৰ্ষ্ট অপশ্যন 31, ছেকেণ্ড অপশ্যন 33, ফ'ৰ্থ অপশ্যন 34। ইয়াৰ ৰাইট অপশ্যনটো হ'ব 34, মানে বজালী যিটো 15 আগষ্ট 2020 চনত বজালীক আন এটা জিলা হিচাপে ঘোষণা কৰিছিল, মনত ৰাখিব। নেক্সট 11 নম্বৰটো দিছে যে অসমৰ কোনখন জিলাৰ জনবসতি ঘনত্ব সৰ্বাধিক? ফাৰ্ষ্ট অপশ্যন নগাঁও, ছেকেণ্ড অপশ্যন কামৰূপ, থাৰ্ড অপশ্যন দিছে হোজাই। ইয়াৰ ৰাইট অপশ্যনটো হ'ব নগাঁও। কোনখন জিলাৰ জনবসতি ঘনত্ব সৰ্বাধিক? নগাঁও, 2011 চনৰ চেঞ্চাছ মতে, লোকপিয়ল মতে। 2011 চনৰ লোকপিয়ল মতে নগাঁও জিলাৰ সৰ্বাধিক জনবসতি ঘনত্ব সৰ্বাধিক, মনত ৰাখিব। ইয়াত 12 নম্বৰটো দিছে অসম চৰকাৰৰ অসম ৰাজ্য পৰিবহণ বিভাগটো কিমান চনত আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনটো দিছে, ফাৰ্ষ্ট অপশ্যন দিছে 1947, ছেকেণ্ড অপশ্যন দিছে 1948, থাৰ্ড অপশ্যন দিছে 1949। ইয়াৰ ৰাইট অপশ্যনটো হ'ব 1948। অসম চৰকাৰৰ অসম ৰাজ্যিক পৰিবহণ বিভাগটো 1948 চনত আৰম্ভ কৰা হৈছিল, 1948 চনৰ 16 জানুৱাৰী। চনৰ 16 জানুৱাৰী তাৰিখে যিটো অসম ৰাজ্য পৰিবহণ বিভাগ আৰম্ভ কৰা হৈছিল। 13 নম্বৰটো দিছে অসমৰ তেল শোধনাগাৰ থকা ঠাইসমূহ হ'ল, ফাৰ্ষ্ট অপশ্যন দিছে ডিগবৈ, লিডু, মাৰ্ঘেৰিটা, নুনমাটি, ছেকেণ্ড অপশ্যন দিছে ডিগবৈ, বঙাইগাঁও, লিডু, নুনমাটি, থাৰ্ড অপশ্যন দিছে ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়। ইয়াৰ ৰাইট অপশ্যনটো হ'ব ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়। এই 4টা অসমৰ তেল শোধনাগাৰ থকা ঠাই। 14 নম্বৰটো দিছে নতুনকৈ গঠন হোৱা অসমৰ এখনৰ নাম কি? ফাৰ্ষ্ট অপশ্যন দক্ষিণ আলমাৰা, ছেকেণ্ড অপশ্যন বজালী, থাৰ্ড অপশ্যন হোজাই। ইয়াৰ ৰাইট অপশ্যনটো হ'ব বজালী। মই অলপ আগতে ডিছকাছ কৰিছোঁ যে 2020 চনৰ 15 আগষ্ট তাৰিখে বজালীক আন এটা জিলা হিচাপে ঘোষণা কৰিছিল অসম চৰকাৰে। 15 নম্বৰটো দিছে অসমৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ফাৰ্ষ্ট অপশ্যন দিছে 37 নেশ্যনেল হাইৱে, ছেকেণ্ড অপশ্যন দিছে 38 নেশ্যনেল হাইৱে, আৰু 3 নম্বৰটো দিছে 39 নেশ্যনেল হাইৱে। ইয়াৰ ৰাইট অপশ্যনটো হ'ব 37 নেশ্যনেল হাইৱে, অসমৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় পথ, যিটো আপোনাৰ কৰিমগঞ্জ আৰু মণিপুৰক সংযোগ কৰিছে, এইটো 37 নেশ্যনেল হাইৱে। 16 নম্বৰটো দিছে 38 নং ৰাষ্ট্ৰীয় ঘাইপথে কাক সংযোগ কৰিছে? ফাৰ্ষ্ট অপশ্যন দিছে শিলচৰ আৰু জিৰিবাম, ছেকেণ্ড অপশ্যন দিছে বঙাইগাঁও যোগীঘোপা, থাৰ্ড অপশ্যন দিছে মাকুম লেখাপানী। ইয়াৰ ৰাইট অপশ্যনটো হ'ব মাকুম লেখাপানী। 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে মাকুম আৰু লেখাপানী সংযোগ কৰিছে। 17 নম্বৰটো দিছে অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত অসম ৰাজ্যিক পৰিবহণ নিগমলৈ ৰূপান্তৰ কৰা হৈছিল? ওপৰত আমি পাইছিলোঁ অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত আৰম্ভ কৰা হৈছিল? 1948 চনৰ 16 জানুৱাৰী তাৰিখে অসম ৰাজ্যিক পৰিবহণ বিভাগটো আৰম্ভ কৰা হৈছিল। ইয়াত কিমান চনত মানে ৰাজ্যিক পৰিবহণ বিভাগটো অসম ৰাজ্যিক পৰিবহণ নিগমলৈ ৰূপান্তৰ কৰা হৈছিল। ইয়াত অপশ্যন কেইটা দিছে, ফাৰ্ষ্ট 1960, বি অপশ্যনটো দিছে 1970, চি অপশ্যন দিছে 1980। ইয়াৰ অপশ্যনটো হ'ব 1970 চনত অসম ৰাজ্যিক পৰিবহণ নিগমলৈ ৰূপান্তৰ কৰা হৈছিল। 18 নম্বৰটো দিছে ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেতুৰ কোন দুখন জিলাক সংযোগ কৰিছে? ফাৰ্ষ্ট অপশ্যন বঙাইগাঁও গোৱালপাৰা, ছেকেণ্ড অপশ্যন ধুবুৰী গোৱালপাৰা, থাৰ্ড অপশ্যন ধুবুৰী।
ইয়াৰ ৰাইট অপশ্যনটো হ'ব বঙাইগাঁও গোৱালপাৰা ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো নৰনাৰায়ণ সেতুৱে বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰিছে 19 নম্বৰটো দিছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এ অপশ্যন দিছে তিনিচুকীয়া বি অপশ্যন দিছে শ্বিলং তিনি অপশ্যন দিছে গুৱাহাটী ইয়াৰ ৰাইট অপশ্যনটো হ'ব শ্বিলং অৰ্থাৎ উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত 20 নম্বৰটো দিছে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল ফাৰ্ষ্ট অপশ্যন দিছে 1970 সেকেন্ড অপশ্যন দিছে 1985 থাৰ্ড অপশ্যন দিছে 1990 ৰাইট অপশ্যনটো হ'ব 1970 অৰ্থাৎ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল যিটো অসমত পোৱা যিটো চাহ গছৰ সেইটো সাইন্টিফিক নাম হৈছে কেমেলিয়া চাইনেন্সিছ যিটো আমাৰ অসম উৎপাদন কৰা হয় কেমেলিয়া চাইনেন্সিছ তাৰ সাইন্টিফিক নাম 21 নম্বৰটো দিছে অসমৰ কোনখন ঠাইক মানচেষ্টাৰ অফ ইষ্ট বুলি জনা যায় ফাৰ্ষ্ট অপশ্যন গুৱাহাটী সেকেন্ড অপশ্যন মাজুলী থাৰ্ড অপশ্যন শিৱসাগৰ ইয়াৰ ৰাইট অপশ্যনটো হ'ব মাজুলী অৰ্থাৎ অসমৰ মাজুলীক মানচেষ্টাৰ অফ ইষ্ট বুলি জনা যায় আপোনালোকে মনত ৰাখিব ইমানতে সামৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট হয় যিকোনো এক্সামৰ পৰা সুধি থাকে গতিকে ফ্ৰেণ্ড নেক্সট আকৌ লগ পাম আন এটা ভিডিঅ'লৈ আজিলৈ আহিছোঁ বাই